গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি কলপাতৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। যিহেতু কলপাতখন ধুই থকাৰ কাৰণ হৈছে মাছৰ কণী আজি পাতত দি খাম। মাছৰ কণীখিনি ধুনীয়াকৈ ধুই লৈছোঁ, অলৰেডি ধুই থোৱাই আছিলে। এতিয়া তাত পিঁয়াজ লৈছোঁ, বিলাহী লৈছোঁ, নেমু লৈছোঁ, জলকীয়া লৈছোঁ, নিমখ, হালধি গুড়ি আৰু ৰং জলকীয়া গুড়ি। আপোনালোকে তাত নৰসিংহ এড কৰিব পাৰে। এতিয়া মই টাৱা এখন গৰম কৰি লৈছোঁ। যিহেতু মই কেপচাৰ কৰিব নহ'ল, মই কলপাতখিনি তেল দি লৈছোঁ। এতিয়া মই গৰম কৰি ল'ম, যিহেতু ভাজ কৰিবলৈ সুবিধা হ'ব। তল ওপৰ কৰি আপোনালোকে অলপ দেৰি 2 মিনিটমান গৰম কৰি ল'ব কলপাতখন। গৰম কৰাৰ পাছত মই এতিয়া কণীখিনি অলপ সৰু সৰুকৈ কাটি লৈছোঁ। তেতিয়া তাত গোটেইখিনি মিক্স হওঁতে সুবিধা হ'ব। নিমখ, হালধি, বিলাহী চব মিক্স হৈ যাব। সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত মই তাত বিলাহী কাটি ল'ম সৰু সৰুকৈ। যিহেতু বিলাহী কণ বিলাহী হ'লেতো আৰু ভাল লাগে খাই। এতিয়া মোৰ ওচৰত কণ বিলাহী নাই, যিহেতু এয়াই দি দিছোঁ। তাৰপিছত তাত পিঁয়াজ দি দিব। আপোনালোকৰ আন্দাজত আপোনালোকে দিব পাৰে। মই জলকীয়া দি দিছোঁ, হালধি গুড়ি, নিমখ, ৰং জলকীয়া গুড়ি আৰু তাত নেমু চেপি দিব। গোটেইখিনি মিক্স কৰি ল'ব ধুনীয়াকৈ। মিঠাতেল অলপ দি ল'ব। গোটেইখিনি মিক্স কৰাৰ পাছত পাতত দি ধুনীয়াকৈ বান্ধি দিব। দেখিছে মই ধুনীয়াকৈ দি বান্ধি ল'লোঁ। দেখিছে বান্ধি লোৱা হৈ গ'ল। তাৰপিছত আপোনালোকৰ ম'ম' বনাই যিটো ষ্টিক সেইটো আছে যদি তাত দিব, নহ'লে আপোনালোকে ডেক্সিত গৰম পানী দি মেলি তাৰ ওপৰত বল বা কেৰাহী এখন দিও বনাব পাৰে কলপাত দি। দেখিছে মই গৰম পানীখিনিৰ ওপৰত দি এইভাগে কলপাত দি লৈছোঁ। তাৰপিছত মই বান্ধি থোৱা মাছৰ কণীখিনি তাত দি দিম। দেখিছে মই তাত দি দিছোঁ। তাৰপাছত আপোনালোকে তাত ঢাকনখন লগাই দিব। ঢাকনখন লগাই দিয়াৰ পাছত আপোনালোকে মাজে মাজে চেক কৰি থাকিব। যিহেতু তল ওপৰ কৰি দিব, যিহেতু হৈছে নাই চাই থাকিব। মই মাজে মাজে চেক কৰি আছিলোঁ। যিহেতু হৈছে আৰু অলপ টাইম আছে, তাৰপিছত হৈ যাব। দেখিছে হৈ গ'ল। মই প্ৰায় আধা ঘণ্টামানেই থ'লোঁ। তাৰপিছত হৈ গ'ল। এতিয়া মই বাচন এখনত নমাই লৈছোঁ কণীখিনি। নমাই লোৱাৰ পাছত মই লাহেকৈ তাক খুলি দিম। খোলোতে যে ইমানেই গৰম আছিলে, ইমানেই কষ্ট হৈছিলে, লাহে লাহে খুলি আছোঁ। খোলাৰ পাছত মই ইমানেই ভাল লাগিছিলে, খাওঁ খাওঁ লাগি গৈছিলে। দেখিছেনে ইমান টেষ্টি হৈছিলে। পাতত দি খাই যে ইমানেই ভাল লাগে, সেইটো কাৰণে মাছৰ কণীখিনি পাতত দিলোঁ। দেখিছে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই আজিলৈ।